হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এই ভিডিঅ'টো হৈছে ডিচেম্বৰ মাহৰে ভিডিঅ'। এডিট কৰাই হোৱা নাই, আজি সময় পালোঁ এডিট কৰি আছোঁ। আৰু আমি বিয়া খাবলৈ ওলালোঁ, নিজৰে মামাৰ ঘৰৰ বিয়া আছিলে। আৰু বিয়া খাই আমি বহি আছোঁ আৰু ভাত খাবলৈ। ভাত খোৱা টাইমত অলপ স্কিপ ৰাখি দিলোঁ। তাৰপিছতে ভাত খাইছোঁ আৰু ওচৰতে আমাৰ দৰা কইনাই ভাত খাবলৈ বহি আছে। দৰা কইনাই যেতিয়া ভাত খাইছে আমি সেই তেতিয়াই ভাত খাইছোঁ। তাৰপিছতে আমি চাই আছোঁ, মুখৰ আগতে বহি আছোঁ কাৰণে। আৰু যিহেতু ডিমাচা নিয়মত বিয়া পাতিছে, ডিমাচাই হয়। আৰু ডিমাচা নিয়মৰ বিয়া মই প্ৰথমবাৰ খাইছোঁ আৰু নিয়মবোৰ মই প্ৰথমবাৰ দেখিছোঁ। ভালে লাগিছে। ৰাতিপুৱা মানে দৰা আহে কইনাক ল'বলৈ, ৰাতিপুৱাই আহি পেলাই দিনটো যিখিনি নীতি নিয়ম আছে সেইখিনি মানে, আৰু মানি পেলাই সন্ধিয়ালৈ গৈ কইনা যায়গৈ। আৰু আমাৰ নিয়মতো অলপ বেলেগ ধৰণৰ। আৰু সন্ধিয়া হ'লেই বিয়া তলিত দৰা কইনা দেখাই নাপাব আৰু মানে গুচি যায়। আৰু মানুহ তেতিয়া দৰা কইনা যোৱাৰ পিছত আহিলে আৰু দৰা কইনাক চাব নাপাব। সেইকাৰণে দিনতে আহিব লাগে ডিমাচা বিয়া খাবলৈ। আৰু আমি বিয়া চা খালোঁ। তাৰপিছত আমি বিদায় দিবলৈ ৰৈ আছোঁ। কইনা বিদায় দিয়ালৈকে আমি তাতে আছোঁ। আৰু আমাৰ অসমীয়া নিয়মত যিহেতু ৰাতি কইনা বিদায় দিয়ে আৰু ইয়াতে দিনতে বিদায় দিয়ে। আৰু দুইখন ৰাইজৰ মাজত মানে দৰা ঘৰীয়া আৰু কইনা ঘৰৰ মাজত অলপ কথা বতৰা পাতি ল'লে, ধেমালি ধুমুলা। আৰু ৰাস্তাত আমি কইনা বিদায় দিয়া সময়ত সকলোৱে নাচিছে, ফূৰ্তি কৰিছে। আৰু কেতিয়াবা আহিব মানে আগতেই বিয়া হৈ গ'ল, পাছতে এতিয়া 2-3 বছৰ পাছত এতিয়া আকৌ বিয়া ঘৰৰ পৰা পাতি দিছে। তাৰপিছতে আমি বিয়া খাই ঘৰলৈ মানে এইটো মই যোৱাৰ ক্লিপটোহে দেখি পাইছে।